নমস্কাৰ, মই ভাগ্যশ্ৰী। মোৰ অন্য এটি মিনি ব্লগ লৈ আপোনালোকৰ আগত আজি পথাৰত আহিছোঁ, দেউতাৰ বাগানত। দেউতাৰ খেতি কৰাৰ বহুত চখ। ইফালে গুডু আৰু ভণ্টি একদম পানী পাই হাত মুখ ধোৱাত লাগি গ'ল। গুডুটো ফূৰ্তি, যেতিয়াই তাই গুৱাহাটীৰ পৰা গাঁৱলৈ ভেকেশ্যনত আহে তাই একদম আনন্দত মতলীয়া হৈ পৰে। এয়া পানী পাই তাই গছতো পানী দিব গৈছে। আমিবোৰেও এয়া পানী দিয়াত লাগি গ'লোঁ চবেই। যিহেতু গছবোৰ ডাঙৰ হৈছে, ফুলিছেও, ইয়াত লাগিছেও, সেয়েহে চবেই মিলি পানী দিলোঁ। ইফালে এয়া বিলাহীবোৰো লাগিছে, পকিছেও কিছুমান। এয়া জিকাবোৰ এটা দুটাকৈ লাগিছে, কিন্তু চাঙত গছডাল বগোৱা নাই এতিয়াও। ইফালে এয়া তিয়ঁহবোৰ লাগিছে বাৰু। সিফালে হোৱা দেখিছেনে? সেয়া ৰঙালাও গছ। ৰঙালাওবোৰ কিছুমান পকিছে। এয়া দেউতাই দুটামান কাটিও লৈছে ঘৰৰ বাবে। এইবোৰ আকৌ কাঁচকলৰ গছ। চাইডে চাইডে এনেকৈ কলগছবোৰ ৰুইছে, ঘৰৰ কাৰণে লাগে এনেকুৱা বস্তুবোৰ। এয়া জলকীয়া, মানে চব বস্তুৱে আছে। দেখি ভাল লাগি গৈছে তাতে। দেউতাৰ খেতিবোৰ দেখি মানে আমাৰে ভাল লাগি গৈছে। ইফালে বাগানত থকা পুখুৰীটোতে সৰুকৈ পুখুৰী এটা আছে, তাতে আজি পানী সিঁচি মাছ ধৰিছে। বাটো ৰ'ব নোৱাৰি জীয়েকৰ নিচিনা পূৰা এক্সাইটেড, তাইও নামি গ'ল। এয়া মাছ এটা দুটাকৈ ওলাইছে। দাদাই আকৌ মাছবোৰ ধৰি ওপৰলৈ দলিয়াই দি আছে। ইহঁত বেটা গুডু আৰু এই দাদাৰ ছোৱালীজনী উৎপাত মাছ ধৰাত। ইহঁতকেইটা এনে টিঙতে ভৰাই গৈ আছে। সৰু সৰু মাছ কিন্তু আছিল দেই বহুত। ইফালে বাৰ ল'ৰা ছোৱালী দুটা ৰ'ব নোৱাৰে, সিহঁতেও মাছ ধৰে। নমাই দিলোঁ সিহঁতক। এয়া ধৰি মেলি আহি হাত মুখ ধুই ল'লে। পিছে মাছ অলপ পোৱা গ'ল। আমাৰ ঘৰৰ কাৰণে মানে যথেষ্ট। এয়া কাটি থোৱা ৰঙালাওখিনি আনি থলে ইয়াতে। এতিয়া গাড়ীত ভৰাব। এয়া দেউতাকো মই হেল্প কৰি দিলোঁ অলপ গাড়ীত ভৰোৱাত। পিছে আজিলৈ তেনেহ'লে আহিলোঁ। গোটেই দিনটো বাগানতে আজি গ'ল। ঠিক আছে তেনেহ'লে নেক্সট ব্লগত আকৌ লগ পোৱাৰ আশাৰে।